নমস্কাৰ শিক্ষাগুৰুসকল, মই সাগৰ নীল। আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 507 কোৰ্চটোৰ এছাইনমেণ্ট 2ৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশ্যন আপুনি লগে লগে পাই যায়। Question 2. What is community mobilization? Why it is important for a school system? As a teacher, what qualities and skills you need have to become an effective community mobilizer? Discuss. অৰ্থাৎ সম্প্ৰদায়ৰ গতিশীলতা মানে কি? এখন বিদ্যালয়ত ই কিয় গুৰুত্বপূৰ্ণ? এজন শিক্ষক হিচাপে এজন কাৰ্যকৰী সম্প্ৰদায় সঞ্চালক হ'বলৈ কি গুণ আৰু কৌশলৰ প্ৰয়োজন হ'ব? আলোচনা কৰক। উত্তৰ: সম্প্ৰদায়ৰ গতিশীলতা মানে এক প্ৰক্ৰিয়া য'ত মানুহে সিদ্ধান্ত গ্ৰহণ পদ্ধতিত অংশগ্ৰহণৰ বাবে তেওঁলোকৰ ভিন্নতাসমূহ অতিক্ৰম কৰে। আন কথাত ই হ'ল এক প্ৰক্ৰিয়া যি সম্প্ৰদায়ৰ সকলো সদস্যৰ সংলাপৰ দ্বাৰা আৰম্ভ হয়, য'ত কি, কিয় আৰু কেনেকৈ হ'ল তাৰ বিষয়ে আলোচনা কৰা হয়। সকলো সদস্যৰ বাবে ই হ'ল এক উপায় যিয়ে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণত সহায় কৰে। বিজ্ঞানত সম্প্ৰদায়ৰ গতিশীলতাৰ গুৰুত্ব। যিকোনো পৰিকল্পনা বা অনুষ্ঠানৰ সফলতাৰ বাবে সামূহিক গতিশীলতা অতি গুৰুত্বপূৰ্ণ। ই তলত দিয়া ধৰণে সহায় কৰে। 1 নম্বৰ, ই হস্তক্ষেপৰ বাবে দাবী কৰে। 2 নম্বৰ, হস্তক্ষেপৰ প্ৰভাৱশালীতা বৃদ্ধি কৰে। 3 নম্বৰ, সঁহাৰিৰ বাবে অতিৰিক্ত সম্পদৰ যোগান ধৰে। আক্ৰমণ সাধ্যত উপনীত হয়। লিংগ পক্ষপাতিত্ব, সজাগতাৰ অভাৱ আদিৰ ওপৰত গুৰুত্ব দিয়ে। সম্প্ৰদায়ৰ মালিকীস্বত্বক বৃদ্ধি কৰে। 7 নম্বৰ, বিশ্বাস নিৰ্মাণ কৰে। 8 নম্বৰ, অংশগ্ৰহণক উৎসাহিত কৰে। 9 নম্বৰ, মানুহক একেলগ কৰে। 10 নম্বৰ, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্ৰদান কৰে। এজন শিক্ষক হিচাপে এজন কাৰ্যকৰী সম্প্ৰদায় সঞ্চালক হ'বলৈ শিক্ষকৰ গুণ আৰু কৌশল প্ৰয়োজনীয়তাৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, এজন আদৰ্শ শিক্ষকৰ প্ৰভাৱ সমাজৰ সমগ্ৰ জীৱনৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ উঠে আৰু সমগ্ৰ জীৱন প্ৰভাৱিত কৰে, যাৰ ফলত শিক্ষকৰ এই গুণৰ বাবে সম্প্ৰদায়ৰ গতিশীলতাৰ দিশত যথেষ্ট প্ৰভাৱ পেলায়। সেয়ে এজন শিক্ষকে গতিশীলতাৰ পৰিচালক বা সঞ্চালক হ'বলৈ আদৰ্শ শিক্ষক হোৱাটো খুবেই প্ৰয়োজন। 2 নম্বৰ, সমাজ আৰু সম্প্ৰদায়ৰ সাংস্কৃতিক জীৱনৰ আৰু অৰ্থনৈতিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে স্কুলৰ কাৰ্যসূচী আৰু বিষয়সূচীৰ আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। স্থানীয় লোকৰ আস্থা, নিষ্ঠা, বিশ্বাস আদি ভংগ কৰিব পৰা কোনো কাম তেওঁ কৰিব নালাগে। সেইদৰে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰসকলক স্থানীয় হস্তশিল্প শিক্ষা আৰু কৰ্ম অভিজ্ঞতা দিব লাগে। স্কুলৰ নিকটৱৰ্তী সংস্পৰ্শত থকা সম্প্ৰদায়সমূহৰ ধৰ্ম, ভাষা, সংস্কৃতি আৰু সামাজিক ৰীতি-নীতি আদিৰ লগত তেওঁ ভালদৰে পৰিচিত হ'ব লাগে। সেইসমূহৰ প্ৰতি অজ্ঞতা, উদাসীনতা, বিৰোধ অথবা উগ্ৰ মনোভাৱ তেওঁ এৰাই চলিব লাগে। ভাষা, ধৰ্ম, সংস্কৃতি আদিৰ ক্ষেত্ৰত সমাজৰ লোকৰ মনত সৃষ্টি হ'ব পৰা বিসংগতিৰ ভাৱ দূৰ কৰাত তেওঁ সহায়ক হৈ উঠিব লাগে। সমাজৰ বিভিন্ন সাংস্কৃতিক ক্ৰিয়াকলাপত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজন। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই ভিডিঅ'টি যদি আপোনালোকক সহায় কৰিছে তেন্তে মোৰ এই চেনেলটোক অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈও পাহৰি নাযাব। ধন্যবাদ।